স্থানীয় ৰাইজৰ দ্বাৰা কমিটি গঠন। নমস্কাৰ বন্ধুসকল, আজি এটা আপোনাক বেলেগ এটা খবৰ দি লৈছোঁ। খবৰ মানে এখন আঁচনিৰ বিষয়ে, মানে চৰকাৰী আঁচনি। আমি দেখিছোঁ আমাক প্ৰায়বিলাক আমাক গাঁৱে গাঁৱে বাৰীয়ে বাৰীয়ে কিছুমান পানী টেপ দিয়া দেখা গৈছোঁ। আৰু আমি বিভিন্ন ধৰণৰ প্ৰায়বিলাক গাঁৱতে কিছুমান মিটিং, সভা সমিতি মিটিং ইত্যাদি দেখিবলৈ পাইছোঁ এখন চাইনবোৰ্ড লগাই পেলাই। আচলতে জল জীৱন মিছন, মানে আচলতে জল জীৱন মিছন কি হয়? এই আঁচনিখন 2019 চনৰ 15 আগষ্টত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰে। আঁচনিখনত ভাৰত চৰকাৰে 3.5 লাখ কোটি টকা খৰচ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 2021 ভিতৰত 11.5 মিলিয়ন মানুহৰ ঘৰলৈ ফাংচনেল টেপ কানেকশ্যন সম্পূৰ্ণ কৰা। সেইটোৱে বহুখিনি কাম সম্পূৰ্ণ হৈছে। আজি আমি তেনেকুৱা এখন মিটিঙতে ওচৰতে আমি উপস্থিত আছোঁ। আচলতে এই মিটিংবিলাক কিয় কৰিছে আৰু কি তাৰমানে জল জীৱন মিছন আচলতে কি হয়? স্বচ্ছ ভাৰত মিছনৰ পিছতে দ্বিতীয় বৃহৎ প্ৰকল্প, জলশক্তি মন্ত্ৰালয়ৰ দ্বিতীয় বৃহৎ প্ৰকল্প জল জীৱন মিছন। এই মিছনে ভাৰতবৰ্ষৰ সকলোবিলাক গ্ৰামীণ অঞ্চললৈ বিশুদ্ধ খোৱা পানী যোগান ধৰা ফাংচনেল টেপৰ যোগেদি সকলো মানুহৰ ঘৰ বুলিয়ে নহয়, সকলোলৈকে, সকলো ৰাজহুৱা অনুষ্ঠান, কমিউনিটি বিল্ডিং, জিপি বিল্ডিং, সমাজ কল্যাণ বিভাগ, হেল্থ চেণ্টাৰ, সকলো ৰাজহুৱা অঞ্চললৈ বিশুদ্ধ খোৱা পানী যোগান ধৰা মানে ফাংচনেল টেপৰ যোগেদি। এইখন দেখাইছোঁ মিটিংখন ইয়াতে হৈ আছে। স্থানীয় ৰাইজৰ দ্বাৰা কমিটি গঠন। এইবিলাক চব মানুহৰ ঘৰে ঘৰে বিভিন্ন ধৰণৰ সভা সমিতি, সজাগতা সভা, কমিউনিটি মিটিং, ক্লাষ্টাৰ মিটিং, ফ'কাছ গ্ৰুপ ডিছকাশ্যন, ইউজাৰ কমিটি ইত্যাদিবিলাক গঠন কৰা হৈছে স্থানীয় ৰাইজৰ দ্বাৰা। জল জীৱন মিছন আঁচনিখনৰ শেষ সীমা 2024 চনৰ ভিতৰত। নামগৰুমা হয় যোৰহাটৰ এখন ভিতৰুৱা গাঁও। ইয়াতে সকলোৱে গাঁৱে গাঁৱে টেপ গাঁৱৰ সকলো মানুহক টেপ কানেকশ্যন হ'ব। তাৰ কাৰণে স্থানীয় ৰাইজৰ দ্বাৰা বিবিধ সভা সমিতি কমিটি গঠন কৰিছে। ৰাইজকে যিহেতু চেষ্টামূলকভাৱে মালিকী স্বত্ব স্থাপনৰ নিশ্চিতকৰণ কৰিব। কিছুমান অঞ্চলত নৈ পানী দিয়াৰ ব্যৱস্থা কৰিছে, যিবিলাক ব্ৰহ্মপুত্ৰ নৈ, ধনশিৰি নৈ, যিবিলাক অঞ্চলত নৈ পানী দিয়া অসুবিধা, সেইবিলাক অঞ্চলত জল জীৱন ৰাইজৰ দ্বাৰা গঠিত সমিতিৰ দ্বাৰা পানী উৎস নিৰ্বাচন কৰি পুখুৰী বা ভূগৰ্ভৰ পানী তুলি পেলাই গাঁৱে গাঁৱে ফাংচনেল টেপৰ যোগেদি খোৱা পানীৰ ব্যৱস্থা কৰা। ইয়াত ৰাইজে সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব। ৰাইজৰ সহায় সহযোগ চোৱাচিতা ৰক্ষণাবেক্ষণৰ যোগেদি আঁচনিখন দীৰ্ঘদিন ধৰি চলিবলৈ সক্ষম হ'ব। ৰাইজৰ কাম হ'ব, ৰাইজে ইয়াত সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব। ৰাইজে চোৱাচিতা কৰিব লাগিব, ৰক্ষণাবেক্ষণ কৰিব লাগিব। ৰাইজে নিয়মীয়া মাচুল দিব লাগিব। তেওঁলোকে যিহেতু স্থানীয় কমিটিৰ দ্বাৰাই সকলোবিলাক কাম চোৱাচিতা হ'ব, কাৰণ ৰাইজৰ আঁচনি ৰাইজে জীয়াই ৰাখিব লাগিব। ৰাইজৰ মাহেকীয়া মাচুল, চৰকাৰী অনুদান, ৰাইজৰ শ্ৰম সকলোখিনি মিলি আঁচনিখন ভালদৰে যাতে দীৰ্ঘদিন ধৰি চলি থাকিব পাৰে তাৰ বাবে ৰাইজে সকলো সময়তে সক্ৰিয় অংশগ্ৰহণ কৰিব লাগিব। আঁচনিখন ভালদৰে চলি থাকিলেহে ৰাইজে এই বছৰ ধৰি দীৰ্ঘদিন ধৰি বিশুদ্ধ খোৱা পানী খাবলৈ সক্ষম হ'ব। আহক আমি সকলোৱে মিলি আঁচনিখনত সহযোগ কৰোঁ। ঠিক আছে বন্ধুসকল, যিহেতু এটা সকলোৱে আমি দেখি থকা কথা, আচলতে জল জীৱন মিছন কি হয় কথাখিনি সৰুকৈ আমি এটা ভিডিঅ' আকাৰে ক'লোঁ। ভাল লাগিলে লাইক কৰিব। আজিলৈ বাই।